নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকক বঞ্চনা। কাইলৈৰ ভিতৰত শিক্ষা বিভাগক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ হাইকোৰ্টৰ। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকৰণ কৰা নহ'ব বুলি চৰকাৰ তথা শিক্ষা বিভাগে সিদ্ধান্ত লোৱাৰ সময়তে আদালতৰ মজিয়াত গোচৰে লৈছে নতুন মূৰ। কেইবাশ শিক্ষক তথা বিদ্যালয়ে দাখিল কৰা বহু সংখ্যক লেখ আবেদনৰ শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰ শিক্ষা বিভাগৰ পৰা পদ প্ৰাদেশিকৰণৰ সন্দৰ্ভত বিচাৰিছে অন্তৱৰ্তীকালীন প্ৰতিবেদন। গোচৰীয়া শিক্ষক বিদ্যালয়সমূহৰ স্বীকৃতি অনুমতিকে ধৰি পদ প্ৰাদেশিকৰণৰ যাৱতীয় তথ্যসমূহ পৰীক্ষা কৰি অহা 7 নৱেম্বৰৰ ভিতৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিবলৈ শিক্ষা বিভাগক শেষ সুযোগ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে অসম চৰকাৰে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন সময়ত পদ প্ৰাদেশিকৰণ কৰি আহিছে, কিন্তু এনে পদ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈ আহিছে হেজাৰ হেজাৰ শিক্ষক কৰ্মচাৰী। আনকি পদ প্ৰাদেশিকৰণৰ দাবীত বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে বিভিন্ন সময়ত আন্দোলন প্ৰতিবাদ কৰি আহিছে। ইয়াৰ মাজতে কেইবাশও শিক্ষক আৰু বিদ্যালয়ে পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ থকাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ ওজৰ আপত্তিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত পৃথকে লেখ আবেদন দাখিল কৰে। গোচৰীয়া শিক্ষকসকলে লেখ আবেদনসমূহৰ জৰিয়তে অসম শিক্ষকৰ পদ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ্গঠন আইন 2017ৰ কেইবাটাও ধাৰাত সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছে। গোচৰীয়া শিক্ষকসকলে ন্যায়ালয়ক এই বুলি অৱগত কৰে যে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বেই তেওঁলোকে স্বীকৃতি অনুমতি সন্দৰ্ভত সকলো নথিপত্ৰ চৰকাৰী কৰ্তৃপক্ষক ওচৰত দাখিল কৰিছিল, যাৰ ভিত্তিত চৰকাৰে তেওঁলোকক অনুমতি স্বীকৃতি প্ৰদান কৰিব পাৰে। কিন্তু চৰকাৰে নিৰ্ধাৰিত সময়ত পদক্ষেপ নোলোৱাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ ৰ'ল। আদালতৰ মজিয়াত গোচৰীয়া পক্ষই এই বুলিও যুক্তি দৰ্শায় যে আইন 2017ত যি কাট অফ ডেট আৰোপ কৰা হৈছে সেয়ে ভাৰতীয় সংবিধানৰ 14 আৰু 16 অনুচ্ছেদ ভংগ কৰিছে। উল্লেখযোগ্য যে শিক্ষক বিদ্যালয়সমূহৰ গুৰুত্বপূৰ্ণ এই ওজৰ আপত্তিসমূহৰ ভিত্তিত যোৱা 26 ছেপ্টেম্বৰতে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা প্ৰদান কৰে। ন্যায়ালয়ে সঠিকভাৱে স্বীকৃতি অনুমতি আদি দিয়া হৈছিল নে নাই সেয়াও প্ৰত্যেকটো গোচৰৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সচিবক নিৰ্দেশ দিয়ে। অৰ্থাৎ লেখ আবেদনযোগে গোচৰীয়া শিক্ষক বিদ্যালয়সমূহে উত্থাপন কৰা দাবীসমূহ নিৰীক্ষণ কৰি 31 অক্টোবৰৰ ভিতৰত এক প্ৰতিবেদন দাখিল কৰিবলৈ সচিবক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে শিক্ষকসকলৰ গোচৰসমূহৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ শুনানি অনুষ্ঠিত হয়। এনে শুনানিকালত প্ৰাথমিক শিক্ষা বিভাগে 26 ছেপ্টেম্বৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে আদালতৰ পৰা 4 সপ্তাহৰ সময় বিচাৰে। লগতে সমগ্ৰ বিষয়টোক লৈ এখন কমিটি গঠন কৰা বুলিও শিক্ষা বিভাগে সদৰি কৰে। কিন্তু আদালতে শিক্ষা বিভাগে 4 সপ্তাহৰ অধিক সময় বিচৰা প্ৰাৰ্থনা মঞ্জুৰ নকৰিলে। ইয়াৰ বিপৰীতে শিক্ষা বিভাগক শেষ সুযোগ দি অহা 7 নৱেম্বৰৰ ভিতৰত গোচৰীয়া ভেঞ্চাৰ শিক্ষক স্কুলৰ বিষয়টোক লৈ অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি অহা 9 নৱেম্বৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।